জগতখনলৈ বহুত কষ্টত তাই মানে ডাঙৰ দীঘল হৈছে। আপুনি বহুত কষ্ট কৰিছে আৰু আপোনালোকৰ এইখন ঘৰ আপুনি এজন মুৰব্বী হিচাপে মাতৃ হিচাপে আপোনাৰ ভূমিকা বহুত আছে, বহুতখিনি কষ্ট কৰিছে। এই সম্পৰ্কত আপুনি কি ক'ব? মানে আজি মোৰ ঘৰ এনেই টংলাত বিয়া দিছিল। টংলাৰ পৰা দেউতা ভণ্টিৰ বিয়া আছিল। বিয়াত আহিলোঁ। আহি বিয়াৰ 6 দিনৰ দিনাখনে দেউতাকৰ অসুখ হৈ আছিলে। দেউতাক 6 দিনৰ দিনাখনে ঢুকোৱাত মানে মই গৰ্ভৱতী আছিলোঁ। আগৰ ছোৱালী 3জনী, সৰু ছোৱালীজনী 6 বছৰ হওঁতে আকৌ মানে গৰ্ভৱতী হ'লোঁ। হওঁতে ছোৱালী এজনী, ল'ৰা এজন আছিলে। তাৰপিছত দেউতাক ঢুকাল জেঠ মাহৰ 1 তাৰিখে ঢুকাল দেউতাক। তাৰপিছত তাৰ 2 মাহ পিছত ল'ৰাজন আৰু ছোৱালীজনী জন্ম হ'ল মঙলদৈ হস্পিটালত। ছোৱালীজনী 10 দিন থাকিয়ে ছোৱালীজনী ঢুকোৱাৰ পিছত ল'ৰাজন ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত জীয়াই আছে। তাৰপিছত মই 3 বছৰ মাহঁতৰ ঘৰতে থাকিলোঁ। মাহঁতৰ ঘৰত থাকি মই এই পঢ়া শুনাৰ ক্ষেত্ৰত বা 1 বছৰমান বহিয়ে থাকিলোঁ ঘৰতে। পঢ়া শুনা নহ'লে, টংলাৰ পৰা অনাও নহ'ল। যাই মামাকে লৈ যায় পৰীক্ষাটো দিয়ে 2জনীকে। ডাঙৰজনী ইয়াতে আছিলে মামাকৰ ঘৰত। তাৰপিছত ল'ৰাজন হোৱাৰ পিছত মোৰ বহুত অসুবিধা হ'ল। মানে নিব নোৱাৰা হ'লোঁ মই। প্ৰগ্ৰামত মাতে আহি লৈ চিঠিও দিয়ে বা নিব আহে, কিন্তু তেতিয়া তাই সৰু ছোৱালী হিচাপে মই তাইক পঠোৱা নাছিলোঁ। তাই 3 বছৰ 4 বছৰমান মই মানে থাকিলোঁ আৰু যাব নোৱাৰিলোঁ। ল'ৰাজন যেতিয়া মানে তাইক মাতিব আহে তেতিয়া ওচৰে সামৰে লৈ যাওঁ, বিহুন উৎসৱও লৈ যাওঁ, কলাইগাঁৱত বা ইফালে আৰু 15 আগষ্টত লৈ যাওঁ, 26 জানুৱাৰীত লৈ যাওঁ, মাতিব আহে। তাৰপিছত আৰু যেতিয়া ল'ৰাজন এৰিব পৰা হ'লোঁ তেতিয়া মানে মাতিলে মানে যাওঁ আৰু কিবা কৰি যাওঁ। তাৰপিছত আহোঁতে তাৰমানে তেওঁলোকে থ'ব আহে। সেনেকৈ বহুতৰ পৰাও মানে তাই হেৰিও পাইছে, পুৰস্কাৰো পাইছে বিহু নাচত বা আধুনিক নৃত্যত। আৰু স্বৰ্গম ফিল্মৰ হেৰিখন যে পায়েল কি আছিল, স্বৰ্গম ফিল্মৰ এটা মানে গান আছিল দাপুলিয়াবলৈ। দেউতাকে বহুত ভাল পাইছিলে। তাই 3 বছৰ বয়সতে সেই ডেন্সটো কৰি তাই পুৰস্কাৰ পাইছিলে, মানে লক্ষী পূজাত নাচিছিলে। তাৰপিছত মই পাহাৰী ছোৱালী এনেকৈ নাচি তাই বহুত পুৰস্কাৰ পালে। তাৰপিছত দেউতাকে কি কৰিলে, মানে ডিছ এখন লৈ আহিলে। তাই এই প্ৰগ্ৰেমটোত তাই নাচিব বুলি ডিছখন আনি মামাহঁতৰ ঘৰত আনিলে। তাতে আমাৰ টিভি নাছিলে। মামাহঁতৰ ঘৰত আহি মানে হেৰিটো লগাই দিয়ে, তাইক নাচিব দিয়ে। এনেকৈ বহুত হেৰি দিছিলে, কিন্তু তেওঁ অকালতে গুচি গ'ল ল'ৰা ছোৱালীকেইটা থৈ। তাৰপিছত মই বহুত কষ্টত মানুহৰ ঘৰত কাম কৰি, হাজিৰা কৰি, মেখেলা পেটিকোট ধুই, বাচন ধুই, কাপোৰ পাতি কাঢ়ি এনেকৈ লৈ আহি মই টংলাত, মোৰ কাৰ্ডখন টংলাত আছিলে। মই বহুত দিন অহা যোৱা কৰিলোঁ, বহুত মানুহৰ গালি শপনি খাই মাহৰ মূৰত চাউলকেইটা আনিব যাওঁ। হেণ্ডিমেনে গালি পাৰে, কেতিয়াবা পইচা নোহোৱা সময় চাউলকেইটা আনিবৰ কাৰণে। এনেকৈ আনি লাষ্টত আজি 4 বছৰমান হ'ল কাৰ্ডখন আনি ইয়াতে ল'লোঁ, কলাইগাঁৱতে ল'লোঁ। ছাপ্লাই ছাৰে মোক বহুত সুবিধা কৰিলে। মই হেৰিখিনি অনাৰ কাৰণে, কাৰ্ডখন কাটি দিয়াৰ কাৰণে তেখেতে বহুত সুবিধা কৰি দিলে। মোক আনি এতিয়া বৰ্তমান কপিলতাৰ পৰা মই চাউলকেইটা আনো। আৰু তাৰপিছত সৰু ছোৱালীজনী বিয়া হ'ল, ডাঙৰজনীকো বিয়া দিলোঁ। তাৰপিছত এতিয়া বাবুজন আছে। বাবুটো মানে 14 বছৰ হৈছে। দেউতাক ঢুকোৱা 2 মাহ পিছতে জন্ম হৈছিল। তাইৰ ভুল হৈছে, তাই কৈছে 17 বছৰ বুলি। 17 বছৰ নহয়, 14 বছৰ। তাৰপিছত এতিয়া সি ক্লাছ 9ত। সি নাগাৰাও বজায়, নাগাৰা নামৰ। তাৰপিছত বিহুৰ ঢোল বজায়। এনেকৈ বাৰিষা হ'লে কঠীয়া মাৰি ঘৰখন সিও চলায়, ময়ো চলাওঁ, তাইও চলায়। এনেকৈ চলি আছোঁ আৰু বহুত কষ্টৰ মাজেৰে চলি আছোঁ। এতিয়া ল'ৰাজন মেট্ৰিক দিব অহা বছৰ, কি হয় ভগৱান কি কৰে। পঢ়া শুনাৰটো আৰু এতিয়া বন্ধ হোৱাৰ পৰাতো বহুত হেৰি হৈছে। গতিকে চাওঁ কি কৰিব পাৰোঁ। আৰু তাইৰো একো নোহোৱা হৈছে। এতিয়া ঘৰখনৰ প্ৰতি মানে অলপ অসুবিধাই হৈছে আৰু বহুত অসুবিধাৰ মাজেৰে চলি আছোঁ। এইকেইদিন লকডাউন বুলি দিলে 6-7 ঘৰ মানে অলপ সাহাৰ্য নিদিয়া নহয়। এনেকৈ খাইছোঁ আৰু কিবা কৰি চলি আছোঁ। আৰু মই কাপোৰ কানি বওঁ, তেনেকৈ বিক্ৰী কৰোঁ। তাৰপিছতে আৰু বেলেগ এতিয়া আৰু ইয়াতেতো সেইবিলাক আৰু কাম নাই, ক'তনো কি কাম কৰিম আৰু। আপোনাৰ যিখন ঘৰ আছে, এই ক্ষেত্ৰত কোনো জনপ্ৰতিনিধি আহি আপোনালোকৰ ঘৰটোৰ ক্ষেত্ৰত একো সহানুভূতি দিয়া নাছিল নেকি, বা কৰি দিম বুলি কোৱা নাছিল নেকি? আপোনালোকৰ কি ক'ব?
মোক ঘৰটোৰ বিষয়ত তাৰমানে আজি 8 বছৰ 9 বছৰমান আগতে যেতিয়া মাইনা কেৰেলাত যায়, কেৰেলাৰ পৰা আহোঁতে এই হীৰেণ নাথ আৰু লাচিত বৰুৱা আৰু জাকিৰ হুছেইন তেওঁলোকে আহি আৰু শশাংক নাথ তেওঁলোকে আহি বাঁহ চাহ কিনি আহি ঘৰটো মানে খুটা লগাই মানে মেৰামতি কৰি দিছিলে। তাৰপিছত তাৰ কেইমাহমান পিছত এই পাকঘৰৰ বেৰাখন গোটেই ভাঙি গোটেই পৰি গ'ল। তেতিয়া আমি গোটেই 5জনে আছিলোঁ। তেতিয়া সেই ৰাতি 12টা বজাত গোটেইকেইজনে উঠি বেৰাখন মানে ঠেলি দি এই খুটাৰ হমকা দি শাৰী এখন টানি মই 10 মাহ আছোঁ। সেনেকৈ 10 মাহ থাকিলোঁ। তাৰপিছতে হাজিৰা মানুহ 2জন আনি বাঁহ চাহ আনি তাই যেতিয়া মানে হেৰিৰ পৰা আহে, এই বাহিৰৰ পৰা আহে, পইচা আনি দিলে, তেতিয়া মই এই হাজিৰা লগালোঁ। তাৰপিছত পাছফালৰ বেৰাখন তেনেকুৱা হ'ল, গোটেই মানে খহি যায় মানে মানুহে হাত মেলিব পৰা হ'ল। তাৰপিছত মোৰ ভয় লাগিল এদিন, বাবুটোৰ জ্বৰ, এনেকৈ শুই আছোঁ, বেৰাখনটো মটকৈ ভাঙি গৈছে। মই কৈছোঁ কি ভাঙিল? তাৰপিছত তাহি কৈছে মা আমাৰ ঘৰটো বেৰাখন গোটেই ভাঙিল। মোৰ তেতিয়া এনেকুৱাকৈ কান্দিছোঁ, মই নিজকে ভাবি পোৱা নাই, মই কেনেকৈ থাকিম ছোৱালীকেইটালৈ। তাৰপিছত উঠি মই কি কৰিছোঁ, যেনে ঘৰটো গোটেই ভাঙিয়ে যায় সেইটো বুলি মই কি কৈছোঁ, কানি কাপোৰবিলাক চব মানে কৰিছোঁ, টোপোলা বান্ধি কৈছোঁ বাবা এতিয়া বাহিৰত দিছে, ঘৰটো ভাঙি পৰিব, আমি ক'ত থাকিম, কি কৰিম? তেতিয়া এইটো ঘৰ বন্ধাই নাই, এইটো ঘৰ যোৱা বছৰে বনাইছে। তাৰপিছত আৰু এয়া এই ল'ৰা এজনকো ইফালে আহি আছে, মই তাক মাতিলোঁ, ৰাজু আচোন, মোৰ ঘৰটো বেৰাখন গোটেই ভাঙি গ'লে। সি আহি মানে সেনেকৈ গাঁঠি দিছে, দি তাৰপিছত ওপৰত কৰিলোঁ, এই শাৰী টানি দিলোঁ। সেনেকৈ 2 বছৰ থাকিলোঁ। 2খন তক্তাৰ হমকা দি মই 2 বছৰ আছোঁ। মোৰ ৰাতি হ'লে মোৰ টোপনি নাহে, মোৰ জানো গোটেই ভাঙি পৰি যাম এনেকুৱা হ'ল। ইমান বতাহ বৰষুণ আহিল, কোনোদিন নাভাঙিল। তাৰপিছত ইহঁতক কওঁ, মাইনা তোমালোকে কিন্তু এনেকৈ নাথাকিবা, তোমালোকে অলপ সাৱধান হৈ থাকিবা, কাৰণ যদি মোক ঘৰটো ভাঙি যদি আমি গোটেইকেইটা মৰি থাকোঁ নহয়, মানুহে যেতিয়া উদ্ধাৰ কৰিব আহিব তেতিয়া আমাক বেয়া বুলি ক'ব, ইহঁতে ইমান হৈ থাকেনে, সেনেকৈ ক'ব। মই ইহঁতক শোৱাৰ আগতে কওঁ, শোৱাৰ সময়ত বিচনাত বহি মই একমাত্ৰ এই মা কালী আৰু শিৱ বাবাক মই স্মৰণ কৰি শুওঁ, যাতে আমাৰ ঘৰৰ পৰিয়ালকেইটাৰ কোনোদিন একো নহয়। তেনেকৈ জানো ৰাতিপুৱাই, তেনেকৈ জানো দিন হয়, তেনেকৈ জানো ৰাতিপুৱাই, এনেকৈ মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। এদিন এনেকুৱা ধুমুহা আহিল, আহোঁতে মোৰ আপোনালোকৰ ঘৰত কিবা হৈছে নেকি? কৈছে নাই একো হোৱা নাই বাবা, ঠিকে আছে, বা আপোনাৰ ভগৱান আছে এনে কৈছে। মই কৈছোঁ মোৰ ভগৱান আছে, কাৰণ ইমান ঘৰ 2খন তক্তাই মই ৰাখি থৈ দিছিলোঁ ঘৰটো, মাটিয়া টিং, বাঁহৰ খুটা, গুৰিত খুটি এটাও নাই জানে, এনেকৈ মই দিন কটাইছিলোঁ। কিন্তু কোনো মানুহে আজিলৈকে মোক মানে মোৰ মানে আজি যে আপোনাক এইটো একবাৰ টিং দিম, এটা ঘৰ দিম বুলি কোনো দিনে নক'লে। আমাৰ এইটো 17 বছৰ হ'ল জগত চৰকাৰ বা BPFৰ হাগমৰ কাৰ্যকাল। এই মুহূৰ্তত আপোনালোকৰ ঘৰত কোনো অহা নাছিল নেকি? চৰকাৰী ঘৰত দিম বুলি পেলাই কোনোবা এজন অহা নাছিল নেকি বাৰু? সকলো আহে, এই ফটো লৈ যায়, এইবাৰ ঘৰ হ'ব, যোৱাবাৰ ক'ব এইবাৰ ঘৰ হ'ব, অহাবাৰ ক'ব নাই এই আৰু 5 বছৰ পিছত ঘৰ হ'ব, ফটো উঠাই লৈ যায়। এনেকৈ লেট্ৰিনটো দিলে, লেট্ৰিনটো সেই ওপৰত হেৰিবিলাক ইটাবিলাক ভাঙি হৈ গৈছে, এই টিং লগাব পৰা নাই। তাৰপিছত বাবুই কি কৰিছে, 4টা খুটা পুতি এই টিংবিলাক বান্ধি কোনোমতে পুতি দিছে।